নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান ভাণ্ডাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। লজ। নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰ। স্বীকাৰ কৰাত মোৰ কোনো লজ্জা নাই যে কোনো অন্য দৰিদ্ৰ লোকৰ সন্তানৰ দৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে। কেতিয়াবা মই মজদুৰৰ কাম কৰিছোঁ, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়া কাম। অতীত যিয়েই নহওক, লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে। আব্ৰাহাম লিংকন। মই মাথো জ্ঞানৰ অনুৰাগী, জ্ঞানৰ বৃত্তিধাৰী মই নহয়। সঁচা কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে। যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বতঃসিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে। গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ। সেইজনেই প্ৰকৃত সাহসী, যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। অভিনয় শিল্পী মৰিচ চেভালিয়া। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে। মহাত্মা গান্ধী। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। মাদাৰ টেৰেছা। আজিলৈ ধন্যবাদ।